মিলত মানুহ আছে নে নাই নে জানো একদম মতা পুনৰ পৰা শান্তি নাই দেই অকল কাম 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 ইমানকে কাম কৰি থাকিব লাগে একদম শান্তি নাই বিয়া সোমায়ো শান্তি নাই দেই আগতো শান্তি নাইকিয়া হৈছিলে ঘৰত এতিয়া বিয়া সোমাই শান্তি নাই অকল কাম 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 অ ভাইটি ধানখিনি নমাই দিবা আহাচোন গৈছো দাদা আছে আছে অ মাতি দিবাচোন কাপোৰ কাকা ধুবলৈ আছে আনৈ একদম লৰা কাপোৰ ধুবিনে নিজা কাপোৰ ধুবিনে মতা কাপোৰ ধুবিনে আন কাপোৰ সোনকালে ধুই লওঁ আৰু এইবোৰ ঘৰৰ কাম কৰি কৰি একদম আমনি লাগি গৈছে অকণো ৰেষ্ট ল'ব নাপাব দেই বুঢ়ীজনী এতিয়া আকৌ চাহ পানী খাম বুলি ক'বলৈ হ'ব এতিয়া মা চাহ দে এইখিনি চাবা তাতে বুঢ়ীয়ে কাঠ কথা লগাই আছে শুনোচোন হেল্ল' এজনী শুন গ আমাৰ বোৱাৰীজনীয়ে ভাতো বনাব নাজানে ভাতো পেট পেটিয়া কয় মাংসও আনে হাড় দি কিডোখৰ মোক দিয়ে ভাল কিডোখৰ সি খায় ল'ৰাটোৱেও পইচা পঠিয়ায় অকল সিয়ে ভাল ভাল বস্তু কিনি কিনি খায় ৰুমত ভৰাই ভৰাই মোক একো এটাই কিনিও নিদিয়ে ভাল ভাল কাপোৰ ল'ব অকল খোৱা বস্তুৱে আনি থাকে মোক একো এটা কিনিও নিদিয়ে সেইদিনাখন ভৰিটো মচকা খাওঁতেও ডাক্তৰখানা যাবৰ কাৰণে পইচা দিলে ল'ৰাটোৱে তাও লৈ থৈ দিলে মোক গাঁৱলীয়া দৰৱ আনিম বুলি কৈ থৈ দিলে ঠগি পিনি চব পইচা ইয়ে লৈ থৈ দিয়ে এটকা নেপাঙি অকল ল'ৰাটোৱেনো পইচা পঠিয়াই থাকে মাহে মাহে খুজিলে দিয়েই চব অকল ইয়ে ইয়াক অকল বস্তু কিনোতে হয়গৈহে কথা লগাইছে একদম জীয়েকক কথা লগাব লাগিছে আপোনাক মই কোনদিনাখন একদম ভাত পেল পেলাকে বনাই দিম আপোনালোকক কোনদিনাখন কিনি দেখাই থাকোঁ মই হাঁচাখিনি কাৰণে লাজ পাওঁ ৰ ভণ্টিলৈ ফোন এটা লগাওঁ হেল্ল' অঁ মায়ে কি মিছা কথা লগালে হয় তোমাক তই সমস্ত মিছা কথাখিনি লগাইছে জানানে তোমাক একদম কালি মানে যি আনিলোঁ চব মাকে দিম এনে আপেল আঙুৰ আনিলে মাকে দিম হওক কি হওক বুলি কালি ব্ৰইলাৰ মাংস আনিছোঁ মায়ে এনে মিছা মিছা কথা লগাইছে শুনিছানে ভণ্টি মাংস কালি ভাল ভাল পিচকেইটা মাকে খাবলৈ দিছোঁ এনেই মিছা মিছা কথা কৈ লগাইছে ভৰি মচকা খাওঁতে একদম ডক্তৰ হ'লে নিছোঁ একদম এনেই মিছা মিছা কথা ক'ব লাগিছে কেলে অকল মোক গাঁৱলীয়া দৰৱে বান্ধি থৈ দিলি কথা ক'বলৈ চেখৰৰ ওচৰলৈ নিয়া নাই নি তোক বেজি দিলি আৰু বেজিটো হ'লেও দিলোঁ ন যেনেকৈ হ'লেও ভৰি বিষ হেৰি তাকো এতিয়ালৈকে ভালে পোৱা নাই আমাৰ অঁ সৰুজনীক যে একোৱে নকয় আপুনিহে অকল মোবাইল পিটিকি পিটিকি থাকে সৰুজনী কামৰ সময়ত কাম মোবাইল চাই বুজিলে ধুনীয়াকৈ এনে ঘূৰি ফুৰি নুঠে নহয় অঁ মই এনে ঘূৰি পাম মই ঘৰত কাম চাম কৰি দিলে মই এনে ঘূৰি পাম নহয় নি সৰুজনীয়ে ভালকৈ খাবলৈ দিয়ে ধুনীয়া নহয় নে অঁ তেনে সৰুজনী লগত থাকিব আকৌ অঁ তাৰ লগতে থাকিম অঁ তাৰ লগত থাকিব আজি তেনে কাম ভাগ কৰি দিয়ক আকৌ এজনে চোতাল সাৰিলে মানে এজনে ঘৰ মুচিব আজিয়ে কাম ভাগ কৰি দিয়ক দুইজনী অকল সি অকল বেছি কাম নকৰে অকল মোবাইলত পিটিকি পিটিকি থাকে নিজে নিজে ভাগ খাবলৈ দিয়া যে সেয়াই আৰু হেৰি সি তোতকৈ বহুত ভাল কাম কৰে চব কাম কৰিব জানে ধুনীয়াকৈ এনেই কৰিলে মানে তেন্তে আকৌ মোবাইল পিটিকি কেলে বহি থাকে বা ৰুমত সোমাই থাকে যে মোবাইল পিটিকি পিটিকি মোবাইল চাবই কৰ মই যে চব কাম কৰিব লাগে মোক যে কেলে নেদেখিনো তেন্তে চব কাম কৰা এতিয়া সেইজনীক মাতি আনিব তেন্তে যা আজি তোৰ পৰা ইমান কথা শুনিবলগীয়া হৈ আছে কি কথা শুনিবলৈ পাইছে আইমণিলৈ ফোন মাৰিলো গ ই তাকে শুনি পালে উঠনি পাই একদম বকি আছে সঁচাখিনি ক'লে লাজ পালে নহ'ব নহয় কি সঁচা একদম সমস্ত মিছা মিছা কথা আমি ক'বছে কিহৰ সঁচা চব সঁচা কথা কৈছে এটা মিছা কথা কাৰণে সুধিছে ভালকে দিনৰ মই কাম নকৰি তলত লগাই মই ঘূৰিয়ে ফোন কৰিবা ঘূৰি ফুৰে কাম ভাগ কৰি দিয়ক আমাক অঁ কৰি দিছোঁ ৰাতিপুৱা ভাত ৰাতিপুৱা কাজিয়া মিলাই দিয়ে হ'ব হ'ব দৰকাৰো নাই চলাবলৈ চা কেনেকুৱা মানুহ আছে এখন দেউতাকৰ কাপোৰখিনি নচপালে এখন নিজৰ নিজৰ কাপোৰখিনি চপালে গ'লো কাম কৰিলে অকল সৰুজনীকে ভাল পায় কিনো যাদু কৰিলে সৰু বোৱাৰীয়ে